কাৰ্যসূচী তথা এক বহাগৰ উপলক্ষে ইয়াত সমবেত হৈছো। বিহু পতাকা উত্তোলন আমি আৰম্ভ কৰিব বিচাৰিছো। পুনৰবাৰ সকলো লোকে ৰঙালী বিহু উত্তোলন কৰিবৰ বাবে আমি নিমন্ত্ৰণ কৰিছিলো চেঙেলিমৰা গাঁও উন্নয়ন সমিতিৰ দাস। গতিকে তেখেতক আমি বিহু পতাকাখনি উত্তোলন কৰি তাৰ লগে লগে তেখেতক আমি বিহু পতাকাখনি উত্তোলন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। কি এখানে সেই মোবাইলে লগতে মোৰ লগত অহা সতীৰ্থ ভকতসকল জয় জয়তে সকলোলৈ সমাজনে আপোনালোকক ৰঙালী বিহু আৰু নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি মহা অনুষ্ঠানত ক'বৰ কাৰণে দিছে টিকাফটা ৰোড তথাপিতো দুআষাৰ নকৰে যে অতিকৈ বাপুতি সাহস বৃত্তি পদ্ধতিৰ চলি আছে আৰু সাজ ঠিকে আছে, অলপ গঠনত অলপ পৰিৱৰ্তন হৈছে যদিও সাজো একে আছে। আমি বিহু আছে তাল সেইটোৱে আছে, বিহু গীত সেইটোৱে আছে। আমি ইয়াত পৰ্যায়ক্ৰমে গতিকে আমি কওঁ গাঁওবাসীয়ে অকল আমাৰ চেঙেলিমৰা গাঁও বুলিয়ে নহয়, বিভিন্ন গাঁও অনুষ্ঠানবিলাকত এই লগতে চৰকাৰেও এই বিহু অনুষ্ঠান পাতিবৰ কাৰণে বিভিন্ন স্থানত আৰ্থিক সাহায্য প্ৰদান কৰিছে। এতিয়া আমাৰ পৰিৱেশ সৃষ্টি হৈছে। আমি এতিয়া সোমাই থকা ভকতসকলে, সোমাই থকা আইসকলে, সোমাই থকা যুৱকসকলে আজি ওলাই আহি যিটো আনন্দ পাইছোঁ, সেই আনন্দখিনি কাৰোলৈ তুলনা নহয়। আনন্দখিনি নিজৰ বস্তু, শান্তিখিনি নিজৰ বস্তু আৰু দুখখিনিও নিজৰ বস্তু। এতিয়া আপুনি যদি ঘৰত সোমাই থাকে বুঢ়া বুলি, ডেকা বুলি বা অহংকাৰ কৰি বা কিবা ভাল লগাৰ বুলি আপোনাৰ মাত্ৰ ভকতৰ সংগত ৰাইজৰ সহযোগ। আজি ওলাই যোৱাৰে কিমান আনন্দ লাগিছে। আমাৰ বয়সে নকয় যদি আমি তথাপিতো গৈছোঁ, কিন্তু আমাৰ কথা আছে আমি বয়সক প্ৰশ্ৰয় দিলে আমাৰ শৰীৰটো বিনা হৈ যাব, আৰু শৰীৰটোক যদি প্ৰশ্ৰয় দিওঁ তেতিয়া আমাৰ বয়স বাঢ়ি যাব, কিন্তু কমি গৈ যাব। গতিকে আমি আজি সভাপতি মহোদয় আপোনালোকক বহুত আশীৰ্বাদ দিছোঁ যে উদ্যোগীসকলৰ মনৰ কথা মুক্ত হওক, আগলৈ তেনেকৈ অভাৱ নোহোৱাকৈ কৰ্ম কৰি ৰাইজসকলক কোনো এজনে বিশেষকৈ আনুষ্ঠানিকভাৱে বিহু পাতিব নোৱাৰে, কিন্তু সামূহিক অনুষ্ঠানবিলাকত যি বিহু পতা হয় সেই বিহু পতাৰ আনন্দ সদায় থাকে। আজি আমি নাচিব নাজানো, কিন্তু আপোনালোকে যদি অকণমান নাচি যায় মোৰো নাচিব মন যায়। কোনোবাই যে বিহু গীত এটা গাই দিয়ে মোৰো বয়সে নকয়, বৰ গাব মন যায়। গতিকে বিহুটো এনেকুৱা বস্তু যে বয়সক প্ৰশ্ৰয় নিদিয়ে। ইয়াৰ গাঁথনিবিলাক ইমান ধুনীয়া যে আমি নাচি থাকোঁতে নাচিব যায়। মই এগৰাকী থাকোঁ আৰু লগতে নিৰানন্দখিনি বহিষ্কাৰ কৰি আমি যদি আমাৰ বাৰ্ধক্য হেঁচা দি থাকে তাৰপিছতে আমি আমাৰ এই গুণ চৰিত্ৰ আমাৰ কাৰণে সদায় বিহুখন আগবাঢ়িব লাগিব। আৰু এটা মুখ্য অনুষ্ঠান অসমৰ বাপুতিসাহোন অসমীয়া জাতিৰ ৰাজহাঁহ, গতিকে ৰাজহাঁহডালক সদায় থাকিব লাগিব। গতিকে আমি বক্তাসকলে আমাক ক'বলৈ দিয়াৰ কাৰণে বিৰাট ভাল লাগিল। এটা কাৰণে ভাল লাগিল যে
মনৰ কামনা বাসনাবিলাক প্ৰকাশ কৰিব পাৰিলে মানুহৰ দুখ পাতল হয়, শান্তি পায়। সেই শান্তিখিনি আপোনালোকৰ মাজতে পালোঁ। গতিকে আমি আশা ৰাখিছোঁ যুৱ সংঘই যি উদ্যোগ লৈছে সৰুভৰে ধুমধামেৰে যাতে আশা ৰাখি এয়া চেঙেলিমৰা গাঁও উন্নয়ন কমিটিৰ সম্পাদক বীৰেন্দ্ৰ ভূঞা, বীৰেন্দ্ৰ কুমাৰ ভূঞা।